মোৰ সিম্পল আহ্বান বড়ো ৰাইজলৈ আমাৰ জিলা কমিটি আঞ্চলিক কমিটি আৰু गिबियावनो भिडिअ नायगिरि रायजो राजा बयखौबो आरोबाव फिनखे धीरेन बसुमतारी इउटुब चेनेलाव बरायना लाबाय। नोंथाङा जुदि आंनि धीरेन बसुमतारी इउटुब चेनेलखौ दासिमबो साबस्क्राइब खालामाखै अब्ला थांनानै साबस्क्राइब खालामोबानो जाबाय आरो जुदि नोंथाङा आंनि भिडिअखौ नायना मोजां मोनदों अब्ला लाइक कमेन्ट शेयार खालामबानो जाबाय। आं दिनै मोनसे आपडेट लाना फैदों। बे आपडेटआनो जाबाय जोंहा सेन्ट्रेल एबसुनि आफादगिरि दिपेन बर' सार बिथाङा गावनि सेन्ट्रेल एबसुनि आफादगिरि बिबानखौ नागारगोन। बे आपडेटखौ आं दिनै आसामिस ब्रेकिं निउसाव मोनदों। बेखौनो गोबां जोंनि सुबुंफ्रा सोरबा सोरबाया बिथाङा सेन्ट्रेल एबसुनि आफादगिरि नागारनानै पलिटिक्सआव ओंखारगोन माबा माबि गोबां कमेन्ट्स हरदों। बेफोरखौ आं जाहाथे देखायला थौदो बिदिबा भिडिअ क्लिपखौ नायलांग्रोनोसै। মোৰ সিম্পল আহ্বান বড়ো ৰাইজলৈ আমাৰ জিলা কমিটি আঞ্চলিক কমিটি আৰু আমাৰ প্ৰতিনিধি সভালৈ মোৰ থাকিব। এতিয়ালৈকে মই মানে পোনপটীয়াকৈ মই ক'ব নোৱাৰোঁ, কিন্তু প্ৰতিনিধি সভাত মোৰ পোনপটীয়া এটা আহ্বান থাকিব বিনম্ৰতাৰে যে যিহেতু মই 20টা বছৰ এবছুত কৰিলোঁ, 5টা বছৰ মই সভাপতি দায়িত্ব লৈ পেলাই কাম কৰিলোঁ। মোৰ যিখিনি কেপাচিটি বা মোৰ যিখিনি মানে ক্ষমতা আছিল মই সকলোকে মানে ব্যৱহাৰ কৰি বা এই সকলো দিশটো চোৱা চিতা কৰি পেলাই জাতিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত মই এইখিনি পৰ্যায়লৈকে আনিলোঁ বা আহিলোঁ। তো আগন্তুক দিনত মই দায়িত্ব এৰাৰ পিছত আৰু নতুন প্ৰজন্ম নতুন নেতৃত্বই আগবঢ়াই নিব লাগিব। তো মই বিচাৰোঁ যে এইবাৰ দতমা বডফা পথাৰত অনুষ্ঠিত হোৱা 27 সংখ্যক এই অধিৱেশনত মই বিদায় ল'ব বিচাৰোঁ আৰু সাংগঠনিকভাৱে মই বিদায় লোৱাটো মোৰ এটা সিদ্ধান্ত, মই তেনেকুৱা ক'ব বিচাৰোঁ। ইয়াৰ পিছত এই সংগঠনটো আগুৱাই নিয়াৰ কাৰণে নতুন নেতৃত্ব আমি দায়িত্ব অৰ্পণ কৰিব লাগিব, কাৰণ সকলোৱে এটা সময় আমি কৰিব লাগিব। যথেষ্ট দীঘলীয়া হ'ল, মোৰ বয়সো হৈছে। তো এইখিনি দৃষ্টিভংগীৰ পৰা যদি চোৱা যায় তেতিয়াহ'লে বহুত দীঘলীয়া মানে আমি মানে থকাটো উচিত নহয়। তিনিটা যোনটো প্ৰশ্ন আপুনি মোক সুধিছে তাত এটা যি কথা, সেই কথাটোতো এতিয়া আৰু মানে হৈ উঠাৰ মানে পৰিৱেশ নাই, যিহেতু মই এটা সময়ত হায়াৰ ছেকেণ্ডাৰী ছাবজেক্ট টিচাৰ হিচাপে ইংৰাজী বিষয়ত মই শিক্ষকতা কৰিছিলোঁ আৰু ল'ৰা ছোৱালীক পঢ়াই যথেষ্ট আনন্দ পায়। তেওঁলোকৰ যি জীৱনক গঢ় দিয়া, তেওঁলোকক ভাল ৰিজাল্ট দিয়া, সেইটো মনৰ এটা সুকীয়া আনন্দ। তো ছাত্ৰ ছাত্ৰীৰ লগত সদায় মই থাকি ভাল পাওঁ, কিন্তু মই এই সাংগঠনিক দিশ বিভিন্ন দিশ কাম কৰাৰ যি পৰিৱেশ পৰিস্থিতিত যিহেতু কিছু তাত অসুবিধা আহি পৰিছিল আৰু মই খোলা মনেৰে চব কাম মানে নিষ্ঠা সহকাৰে মই কৰিব বিচাৰোঁ। ইয়াত আধা তাত আধা মই কৰিব নিবিচাৰোঁ। তো সকলো বিষয় চালি জাৰি চাই মই এই যে শিক্ষকৰ যি পদ বা য'ত মই শিক্ষকতা কৰিছিলোঁ ওদালগুৰি হায়াৰ ছেকেণ্ডেৰী স্কুলত, সেইটো মই সেই সময়তে ৰিজাইন দিছিলোঁ আৰু ৰিজিগনেশ্যন অৱশ্যে ইনস্পেক্টৰ অফ স্কুল আৰু ডাইৰেক্টৰ অফ এডুকেশ্যনে ল'ব বিচৰা নাছিল। তেওঁলোকক বাৰম্বাৰ ৰিকুৱেষ্ট কৰাৰ পিছতে তিনিবাৰ মই ৰিজিগনেশ্যন পঠাব লগা হৈছে। তাৰপিছতে তেওঁলোকে ৰিজিগনেশ্যনটো মানে একচেপ্ট কৰিছে, গ্ৰহণ কৰিছে। তো পুনৰ আৰু শিক্ষক বা শিক্ষকতা এই প্ৰফেশ্যনলৈ যোৱাৰ এতিয়া প্ৰশ্ন নুঠে, কাৰণ সেই পৰিৱেশটো আৰু এতিয়া নাই। তো দুটা কথা ৰৈ গ'ল। এটাটো হ'ল পুনৰ আৰু সংগঠনত থাকিব নেকি, থাকা নাথাকাটো এইটো প্ৰতিনিধি সভাৰ বিষয়, কিন্তু মোৰ মনৰ কথাটো হ'ল, মোৰ স্পষ্ট মতামতটো হ'ল যে মই আৰু সংগঠনত থাকিব বিচৰা নাই বা আৰু দীঘলীয়া মই সংগঠনত থাকি নৱপ্ৰজন্মই যে সংগঠনৰ কাম কৰিব লাগে, লিডাৰশ্বিপ ল'ব লাগে, সেইটোৰ প্ৰতি মই আৰু বাধা হোৱাটো মই বিচৰা নাই। তো ইয়াৰ কাৰণে মোৰ স্পষ্ট মতামতটো এইটোৱেই হ'ব যে আৰু মই সংগঠনত দীঘলীয়া কালৰ কাৰণে বা এই অধিৱেশনৰ পিছৰ পৰা আৰু মই থকাটো মই বিচৰা নাই। মোৰ মনৰ কথাটো এইটো। প্ৰতিনিধি সভাই ইয়াৰ ওপৰত বিবেচনা কৰিব লাগিব। বিবেচনা কৰাৰ কাৰণে মই আচলতে মিডিয়াত ক'ব নালাগিছিল, সেইটোতো আমাৰ মানে ভিতৰৰ মানে প্ৰতিনিধি সভাৰ বিষয়। তথাপিও যিহেতু আপুনি বহুত ভিতৰলৈ গৈ পেলাই প্ৰশ্নটো সুধিলে, তাৰ কাৰণে মই ক'ব লগা হ'ল। সেইটো আমাৰ প্ৰতিনিধি সভাৰ ওপৰত নিৰ্ভৰ কৰিব, কিন্তু মই থকাটো বিচৰা নাই, এইটো মই মানে ব্যক্ত কৰিছোঁ।
जोंहा बुंनो थाङोबा एक्स एनडिएफबि आदामोननिफ्राय लानानै जोंहा बिटिआर इमप्लिमेन्ट बिटिआरनि जि दफाफोर दं जाहाथे बेफोर दफाफोरखौ दासिमबो जोंहा बर' हारिया मोनफुंनांगौनि मोन्थायखौ मोनसेबो मोनाखै सिमा दानख'नाय दाजाबनाय बेफोरबो जाफुङाखै जाहाथे जोंहा बेनि सिगाङाव प्रमद बर' सार बिथाङा सेन्ट्रेल एबसुनि आफादगिरि जानाय समावबो बिथाङा मोजां खामानि मावदोंमोन दा जोंहा प्रमद बर' सारा पलिटिक्सआव ओंखारनानै जिबायदि रायजोफोरनि उल्था फाल्था खामानिफोरखौ मावदों जाहाथे बेबायदि दिपेन बर' साराबो अबेबा मोनसे दोलोआव जयेन जानानै बिथाङा केन्डिडेट जायोबा बिथाङाबो बेबायदि आरोबाव रायजोखौ मोसाहोगोन एबा रायजोनि गाज्रि खामानि मावगोन नामा बेफोरबायदि गोबां कमेन्ट लिरनाय नुदों जाहाथे आं बे कमेन्टफोरखौ नैबे भिडिअआव होला अब्लाबो आंनिफ्राय बुङो जोंहा दिपेन बर' सार नोंथाङा आंनि बायदिबा दानो सेन्ट्रेल एबसुनि आफादगिरिखौ एंगारनो नाङा बिथाङा आरोबाव देहा थासान्दियाव जाहाथे जोंनि बर' हारिनि गासिबो रायजो राजानि थाखाय मोजां खामानि मावगोन आंनिफ्राय बेखिनिखौनो आसा फारिबाय आं दिनैनि भिडिअखौ बेखिनियावनो दोनथ'नाय जाबाय लोगोफोर बाय बाय